Hey viewers, welcome back to my YouTube channel. এতিয়া আজি হল বিজয়া দশমী আৰু আজি মানে আসলে মই আপোনালোকক ক্ষমা বিচাৰিছো কাৰণ মোৰ ব্লগটো দিয়া অলপ দেৰি হ'ল আজি হলো কিন্তু তথাপিও দিবতো লাগিবই তো আপোনালোকক মই আজি দেখাইম যে কেনেকৈ আমাৰ মানে পূজা সমিতিত মানে কেনেকৈ আমাৰ পূজা পাতে দুৰ্গা পূজা আৰু কেনেকৈ বিসৰ্জনৰ হেৰি হয় এইখিনি যিমানজনে চাউলখিনি দেখিছে নহয় চাউলখিনি আৰু শিলিখা আমাক সকলোকে দিয়ে সেইটো আপোনালোকে থৈ দিলে খুব ভাল হয় মানে হেৰি লক্ষীৰ কাৰণে খুব ভাল হয় আপুনি যদি খায়ো কিছুমানে কয় শিলিখাটো খায়ো দিব লাগে কিন্তু কিছুমানে কয় থৈও দিব লাগে তেতিয়াও ভাল হয় আৰু এয়া আমাৰ হ'ল দেৱী মানে প্ৰতিমা আৰু ইয়াত ইমান মানুহ হৈ গ'ল আমাৰ পূজা ঘৰটো অলপ সৰু হয় কিন্তু তাৰ মাজতো মানুহবোৰে ইমান মানে মৰমত আহে ইমান শ্ৰদ্ধাৰে আহে ভাল লাগে যায় সেইকাৰণে আমাৰ বিশেষকৈ দশমী দিনাখন বেছি ভাল লাগে আৰু তাৰপাছত আমি ৰাতিপুৱা যিখিনি নিয়ম আছিলে সেইখিনি কৰি মেলি তাৰপৰা আমি ঘৰলৈ গৈ কাপোৰ চাপোৰ চেঞ্জ কৰি মেলি তাৰপাছত আমি আহিলোঁ দেৱী উটুৱাবৰ কাৰণে কিমান ইণ্টাৰেষ্টিং মানে পাছলৈ আপোনালোকে চাবলৈ পাব আগতে এতিয়া মানে ডোণ্ট স্কিপ ইট মানে আপোনালোকে স্কিপ নকৰিব ভিডিঅ'টো এনেকৈ চাই থাকক ভাল লাগিব আপোনালোকৰ নিজৰে আৰু আমাৰ নিজৰো গৈও ভাল লাগিছিলে আচলতে চবৰে মনত দুখেই লাগি আছে কিন্তু চবেই সেই দুখটো মোহাৰি মানে দুখটো বান্ধি ৰাখি আৰু চবেই সেইটোৱেই সকলোৱে মানে অলপ ফূৰ্তি কৰিছে যাতে মানে আমি হাঁহি দেৱীক বিদায় দিব পাৰোঁ আৰু নেক্সট বাৰলৈ যাতে আকৌ আহিব পাৰে পিছে অলপ দুখৰ বিষয় নে আমি ইমান দিন পূজা কৰি মেলি দশমীৰ দিনাখন আমি দেৱীক যাবলৈ দিওঁ এইটো বহুত দুখৰ বিষয় হয় কিন্তু মই সদায় এই বিসৰ্জনৰ টাইমটো সদায় মোৰ ভাল লাগে কাৰণ আমাৰ পূজা মণ্ডপত আমি তেনেকেই উৎপাত কৰি মানে নাচি বাগি আমি সদায় দেৱীক বিদায় দিওঁ আৰু যেতিয়া আমি সেই লাইন পাতি যোৱা দেখিছিলে নহয় সেই থানাৰ ভিতৰলৈ আমি গৈ আছিলোঁ সেইটো সময়ত মোৰ বহুত ভয় লাগিছিলে কাৰণ কিজানি বা গুলি খাওঁ ইয়াক খেদা খাওঁ কিন্তু ভগৱানৰ কৃপাত মাৰ কৃপাত যেনিবা আমি সেইটো খেদা নেখালোঁ আমি তেনেকেই উৎপাত কৰি গুচি আহিলোঁ তাৰপাছত এনেকেই নাচি আমি ঘাটৰ ওচৰ পালোঁগৈ দেখো আলো আকাশ দেখো আকাশ তারায় ভরা দেখো যাওয়ার পথের পাশে ছুটে হাওয়া পাগল পারা এত আনন্দ আয়োজন সবই বৃথা আমায় ছাড়া